হাই ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পাইছে যে তিনিচুকীয়া বাগজান জিলাৰ যি পাইপলাইন মানে ফাটি আছিলে, তাত যে তেল নিগৰিত হৈ আছিলে, সেই তাত এতিয়া বৰ্তমান জুই লাগিছে, হয়নে? আৰু তাৰ কিছুমান ফুটেজ মই পাইছোঁ, মোৰ এজন লগৰ ল'ৰা তাত আছে, তো তেওঁ মোলৈ পঠাইছে। তো আপোনালোকক মই দেখুৱাইছোঁ, ভিডিঅ'টো চাওক। বহুত ভয়ংকৰ ভিডিঅ' হয়, মানে বহুত ভয়ানক, আৰু এনেকৈ জুই মই কেতিয়াও দেখা নাই। আপোনালোকে চালে নিজে আপোনালোকেও মানে হতভম্ব হৈ পৰিব।